হেল্ল' আপোনালোক সকলোকে আমাৰ চেনেল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, লগতে সুস্থ হৈ আছে। আমাৰো ভাল আৰু বহুত দিন দিয়া নাই, 7 মাহে হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই। আচলতে অকণমান কাম আছিলে, সেইকাৰণে দিব পৰা নাছিলোঁ। ভাবিছোঁ আজিৰ পৰা আকৌ কণ্টিনিউ কৰোঁ, কি দিব পাৰোঁ নাজানো। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ লগত এটা পকা কঁঠালৰ ৰুটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইফালে টোপ টোপ আহি আছে আটা গুৰি লৈ। আটা কম আছিলে কিন্তু কম হ'ব যিহেতু আমি এতিয়া 3টা টোপ আৰু ভাগ্যও আছে। কি কৈ আছোঁ, তিনিটাৰ কাৰণে অকণমান কম হ'ব, সেইকাৰণে টোপ যে 1 কেজি লৈ অনা আটা লাগিব। একদম ঘৰতে দোকান কেতিয়াবা চিন্তা নাই, সেইটো আনিলেগে মই বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। যদিহে বনাই খাই নাই পোৱা, যদিহে বনোৱা নাই আপোনালোকে ট্ৰাই কৰি চাব, বনাই খাই চাব, কেনেকুৱা পায় পাছত জনাব। বাকী যদিহে নাজানে এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাব পাৰিব, চাই থাকিব। তেন্তে ব'লক এতিয়া কঁঠালৰ ৰুটি কেনেকৈ বনাওঁ আপোনালোকক মই দেখুৱাই যাম, আপোনালোকে চাই যাব। ফাৰ্ষ্টতে মই আটাগুৰিখিনি চালি ল'ম, কাৰণ এতিয়া অলপ আগত আনিছোঁহে, যিহেতু কেতিয়াবা আটাগুৰিখিনি অকণমান পোক থকা নিচিনা হয়, সেইকাৰণে চালি লোৱাটো ভাল হয়। আৰু মই এইফালে চালি লওঁ আৰু আনফালে মই এই কঁঠালৰ ফুটা উলিয়াই ল'লোঁ, দেখিছেনে? আৰু এটা মন কৰিব দেই, মোৰ প্লেটখনতো আপেল আৰু গছৰ পাত আছে, দেখিছেনে? মানে ফলৰে লৈছোঁ, এইফালে কঁঠাল আৰু মোৰ ডাইনিং কভাৰটো একেই হ'ল, হালধীয়া আৰু পাত আছে আৰু ফুল আছে। আনফালে মই গোটেইকেইটা উলিয়াই পিনে এতিয়া মিক্সি জাৰত কঁঠালৰ ফুটাকেইটা দি পিনে মিক্সিত মাৰি ল'ম। তেতিয়া আটাগুৰিখিনি মঠিবলৈ ভাল হ'ব, ধুনীয়াকৈ ফুলি যাব। আৰু মই বহুত বেছি লোৱা নাই, 8 ফুটামান লৈছিলোঁ নেকি। আৰু এয়া আমাৰ হৈ গ'ল কঁঠালৰ পেষ্ট। আনফালে মই এয়া উলিয়াই ল'লোঁ আটাগুৰি, অকণমান নিমখ দি দিছোঁ সানি পিনে এতিয়া। আৰু এতিয়া দি দিম যোনখিনি কঁঠাল মই পেষ্ট বনাই লৈছিলোঁ, এয়া দি দিম, সানি ল'ম। কিন্তু মই অকণমান পানী দিব লাগিব দেই। মই আচলতে কি হ'ল জানেনে, পানীটো মই ভাবিছিলোঁ ৰেকৰ্ড কৰিলোঁ, কিন্তু মই পানী দিয়াটো আচলতে ৰেকৰ্ড নকৰিলোঁ। আৰু এইফালে মই ধুনীয়াকৈ মঠি ল'লোঁ, এইটো ঢৌটো দেখিছেনে? আৰু এয়া বেলিবলৈ আৰম্ভ কৰিলোঁ। কি হৈছে মানে ৰেকৰ্ড কৰিছোঁ বুলি ভাবোঁ, কিন্তু ৰেকৰ্ডটো কি হ'ল নাজানো, কিবা খেলি মেলি হ'ল চাগে, বেয়া চেয়া নাপাব। আৰু তেনেকৈ বেলিলেই হ'ল, কাৰণ সকলোৱে ৰুটি বেলিব জানেই। আৰু আমাৰ চেপত নাযাবতে, চেপটো একেবাৰে বেয়া হৈছে, কিলিটি বনি গৈছে, হ'লেই হ'ল আৰু পেটলৈ যাবহে। বাকী এয়া বেলি আছে এইফালে ভাগ্যই, মই এইফালে পুৰিছোঁ। ফাৰ্ষ্টত শুকানকৈ বনাম, তাৰপিছতে ওপৰৰ পৰা অকণমান তেল দি দিম। টেৱাত যেতিয়া গৰম হ'ব নহয়, তেতিয়া ওপৰৰ পৰা তেল দি দিম। দেখিছে এইটো ভালকৈ কেনেকৈ বনাইছোঁ, এতিয়া অকণমানকৈ ফুলিছে আৰু গোন্ধটো ইমান ধুনীয়া আহিছে ন, যিহেতু মিঠা ন, মিঠা এটা গোন্ধতে বহুত বেছি ভাল লাগে। আৰু ল'ৰা ছোৱালীক বনাই খোৱাবচোন, বহুত বেছি ভাল পাব। কাৰণ মোৰ টুকটুক এতিয়া 10 বছৰ, টুকটুকৰ 10 বছৰ হ'ল, আৰু সি বহুত বেছি ভাল পালে খাই, কৈ আছে মা বহুত ভাল লাগিছে, তুমি। আগতো তাক খুৱাইছোঁ, তাৰপিছতে আজি যিহেতু আকৌ বহুত দিনৰ পাছত, এবছৰৰ পাছতহে খাবলৈ পায় নহয় জানো, তেতিয়া খাইছে যে, তাৰপিছত মা বহুত বেছি ভাল লাগিছে। তাৰপিছতে সেয়াই আৰু এইফালে আমাৰ পুৰিও হ'ব হ'ল, ধুনীয়াকৈ ফুলিছিলোঁ দেই। আপোনালোকেও এনেকৈ বনাই খাব কেতিয়াবা, আৰু যেতিয়া খাই জনাবলৈ নাপাহৰিব। আনফালে এইটো আমাৰ হৈ গ'ল, দেখিছেনে কি ধুনীয়াকৈ হৈ গ'ল। আৰু এইফালে উলিয়াই ল'লোঁ। তেনেকৈ আমাৰ 8-9টামান বনালোঁ, গোটেইখিনি ভিডিঅ' কৰা নাই, কাৰণ আপোনালোকক অকণমানকৈ দেখালেই হ'ল। আৰু এইখন আমাৰ প্লেট ৰেডি হৈ গ'ল। এইফালে ক'লা মাহৰ চাটনি আছিলে আৰু বুটৰ দালি আছিলে, এইফালে কঁঠালৰ ৰুটি, পৰঠা গৈ পাইছোঁ, বেয়া নাপাব। বাকী ইমানতে ভিডিঅ'টো সামৰিছোঁ। যদিহে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।